এভৰিৱান, ৰিমজিমছ ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ কাজিৰঙা অৰ্কিড উদ্যানলৈ। এতিয়া টিকেট কাটি আমি ভিতৰলৈ সোমাই গৈ আছোঁ। টিকেটৰ মূল্য এজনৰ 100 টকাকৈ লয়। আঠশ বজাতে অৰ্কিড আছে গোটেইখিনি মিলি দুই ধৰণৰ অৰ্কিড আছে ওপৰত থকা মাটি নালাগে আৰু তলত থকাখিনি মাটি লাগে প্ৰগ্ৰেম এটা হৈ আছে লাষ্ট চাবগে পাৰি এইটো হোৱাৰ পাছত নহয় বিহু বিহু এইটোৱে শেষ হ'ব তাৰপৰা নহয় আকৌ ৰাতি কৰে যে সিহঁতে বেছিকৈ ফুলে আপোনাৰ বিহু সময়তে ফুলে আমাৰ কি পাইছে মই ইয়াতে হ'ব পাছত ইয়াত ন আপুনি তাতে কৰে আমি প্ৰথম গৈ অৰ্কিড পাৰ্কত সোমালোঁ। অৰ্কিড পাৰ্কত বিভিন্ন অৰ্কিডখিনি ফুলি থকা দেখিলোঁ। অৰ্কিডখিনি চাই কৰি আহি আমি অসম জাতীয় সংগ্ৰহালয় আছাম নেশ্যনেল মিউজিয়ামত আহি সোমালোঁ। তাত দেখিলোঁ বাঁহেৰে বনোৱা বিভিন্ন সঁজুলি, যিখিনি বস্তু এতিয়া দেখিবলৈ নোহোৱা হৈছে সেই বস্তুখিনি তাত ধুনীয়াকৈ সজাই থৈছে, দেখি ভাল লাগিছে। ইয়াতে অসমীয়া যিখিনি বাদ্যযন্ত্ৰ এইখিনি ইয়াতে ৰখা হৈছে ধুনীয়াকৈ।
কেমেৰাটো যে টিভিটো ওপৰলৈ এইবোৰ চব মানে ঔষধ জাতীয় বস্তু হয় গছ এইটো নিম পাত অলংকাৰ একালি চলি পিন্ধা দেখি দেখা পইচা দৈ মাখন কিনি ঘি টকা এইয়া ইণ্ডিয়া আছে তাৰ কাষত নেপাল আছে এইকেইটা নেপাল ৰাষ্ট্ৰ বেংক এইটো ভূটান এইটো বাংলাদেশ 5 টাকা 20 টাকা 100 টাকা USA ডলাৰ শ্ৰীলংকা নৰ্থ কোৰিয়া সাউথ কোৰিয়া কানাডা নিউজিলেণ্ড আফগানিস্তান এইটো ভাৰত চাইনা সৌদি আৰব হেৰি বুদাপেষ্ট হাংগেৰিয়াত 1000 2000 ইণ্ডোনেছিয়া তুৰ্কীৰ 2 লাখ চাইনাৰ 1000 ইউৰো আফগানিস্তান এইটো 500 এইটো মালয়েছিয়া ৰিংগিত এইটো ফুটাকুৰি ডাইলেক্ট মৰা পইচা তো ফুটাকুৰি এটা নিয়ে ইয়াত আছে বিভিন্ন জাতি পৰম্পৰাগত গহনা আৰু দেশ বিদেশৰ পইচা আৰু যিখিনি আগতে ডক্টৰ নাথাকোঁতে আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰ কৰিছিল সেইখিনি আছে আৰু কাঁহী বাতি ঘটি গিলাচ লোটা এইখিনি ৰাখিছে এই ঘটিত পানী খোৱা 200 100 600 বছৰ আগৰ আহোমসকলৰ ল'ৰা ছোৱালী নাতি পুতি বেমাৰ নাছিল এতিয়া প্লাষ্টিক খাই পেলাই চব বেমাৰী গ'লে শেষতো মিউজিয়াম চাই ওলাই আহি দেখিলোঁ এইফালে আছিল 100 এবিধ থকা শাকৰ বাগিচা বৰালি বকৰা
গোবৰ দিয়া হৈছে নতুন আকৌ খাব তুলসী মোৰ তুলসী চন্দন তুলসী দিছে নহয় আজি নামবোৰ ঘৰত এইটো ফুল নহয় এইটো ফুল মই ইটো উলিয়াইছোঁ সেইটো আমাৰ ঘৰত যে আছিলে ফুলটো এইটো মই ইটো উলিয়াইছিলোঁ মই তাৰ আছিলে ফুলটো আৰু বেম্বো পাৰ্কলৈ এইফালেদি যায় বেম্বো পাৰ্কখন অলপ আঁতৰত আছে এইফালেদি অলপ দূৰ যাব লাগিব হাঁহি দে আকৌ হাঁহি দে হাঁহি দে হা আকৌ ক আকৌ ক এতিয়া আমাৰ কমুতে খাব ন আমাৰ কেক ভণ্টিয়ে বনাই দিছে দেই ঘৰৰ পৰা লৈ দিছে ইমান ধুনীয়া কেক স্পেচিয়েল তাই কেকটো বনাই দিছে Ay, no lo obligan.